নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ পৰিৱেশ লেসন নম্বৰ 7। অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ দিশ প্ৰধানকৈ কেইটা আৰু কি কি? দিশ প্ৰধানকৈ 4টা: পূব, পশ্চিম, উত্তৰ, দক্ষিণ। খ নম্বৰ আকাশত কি কি দেখা পোৱা যায়? আকাশত তৰা, উৰাজাহাজ, চৰাই, সূৰ্য, চন্দ্ৰ আদি দেখা পোৱা যায়। ঘ নম্বৰ চন্দ্ৰৰ নিজা পোহৰ আছেনে? চন্দ্ৰৰ নিজা পোহৰ নাই। ঘ নম্বৰ বেলিৰ আন এটা নাম কি? বেলিৰ আন এটা নাম হ'ল সূৰ্য। ঘ নম্বৰ ৰামধেনুৰ ৰং কেইটা নাম লিখা। ৰামধেনুৰ ৰং কেইটাৰ নাম হ'ল বেগুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। 2 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিয়া। ক নম্বৰ পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ, সূৰ্য, তৰাবোৰ আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰ। খ নম্বৰ পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10 দিন 15 দিন সময় লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15 দিন। ঘ নম্বৰ খালী চকুৰে সূৰ্যলৈ চাব লাগে নালাগে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নালাগে। ঘ নম্বৰ ৰামধেনুৰ মুঠতে 5টা 7টা ৰং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7টা ৰং। 3 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে। খ নম্বৰ সূৰ্য চন্দ্ৰতকৈ বহুত বেছি গুণে ডাঙৰ। ঘ নম্বৰ তৰাবোৰ আমাৰ পৰা বহুত দূৰত থকাৰ কাৰণে সৰু যেন দেখি। ঘ নম্বৰ চন্দ্ৰৰ নিজা পোহৰ নাই। 4 নম্বৰ দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে লিখা। দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নালাগে কাৰণ এই সময়ছোৱাত বেলিৰ পোহৰে চকু ছাট মাৰি ধৰে। এই তীব্ৰ পোহৰে চকুৰ অনিষ্ট কৰে।